ওয়েলকাম টু মাই ইউটিউব চেনেল। বন্ধু-বান্ধৱীসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি সেকশনৰ 30টামান কোৱেশ্চন আনসাৰ মক টেষ্ট আকাৰে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো মনোযোগেৰে চাব। আৰু যদি মোৰ এই চেনেলটোত নতুন হৈ থাকে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল অপশ্যনত সিলেক্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 1। আইভান পেভলভে অনুবন্ধনৰ বিষয়ে আগবঢ়োৱা তত্ত্বটো আছিল। এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হয় সেইটো ভবাৰ বাবে আপোনালোকক 5 ছেকেণ্ড সময় দিয়া হ'ল। আপোনালোকৰ টাইমটো শেষ হ'ল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, পৰম্পৰাগত বা মৌলিক অনুবন্ধন তত্ত্ব। কোৱেশ্চন নম্বৰ 2, গেষ্টাল্ট শব্দটোৰ অৰ্থ হ'ল, এটা 4টা অপশ্যন দি আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, সামগ্ৰিক। কোৱেশ্চন নম্বৰ 3, মানুহে শিকা কথাবোৰৰ স্থায়িত্ব নিৰ্ভৰ কৰে। এটা 4টা অপশ্যন দি আছে। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, অনুশীলনৰ ওপৰত। কোৱেশ্চন নম্বৰ 4, শিক্ষণ কাৰ্যৰ লগত আগ্ৰহৰ ভূমিকা। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, গুৰুত্বপূৰ্ণ। কোৱেশ্চন নম্বৰ 5, শিশুৰ ব্যক্তিত্বত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান দিশ হ'ল। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, আটাইকেইটা শুদ্ধ। কোৱেশ্চন নম্বৰ 6, তলৰ কোনটো আহিলেক শ্ৰৱণ দৰ্শন বোলে। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, টেলিভিছন। কোৱেশ্চন নম্বৰ 7, অনভিজ্ঞ শিক্ষাৰ্থীসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব পাৰে। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, নিৰ্দেশনা আৰু পৰিচালনাই। কোৱেশ্চন নম্বৰ 8, মানসিক স্বাস্থ্যৱান ব্যক্তিৰ লক্ষণ হ'ল। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, আটাইকেইটা শুদ্ধ। কোৱেশ্চন নম্বৰ 9, আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি হয়। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, বাল্যকালত। কোৱেশ্চন নম্বৰ 10, সুপ্ত বা প্ৰকৃত আগ্ৰহ হ'ল। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, জন্মগত। কোৱেশ্চন নম্বৰ 11, অন্তদৰ্শন নিৰ্ভৰ কৰে। এটা 4টা অপশ্যন দি আছে। অপশ্যন নম্বৰ খ, জ্ঞান আৰু বুদ্ধিৰ ওপৰত। কোৱেশ্চন নম্বৰ 12, প্ৰস্তুতিৰ নীতিটো আগবঢ়াইছিল। এটা 4টা অপশ্যন দি আছে। শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ গ, থৰ্ণডাইকে। কোৱেশ্চন নম্বৰ 13, টোপনিত কথা কোৱাটো শিশুৰ এটা সমস্যা। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ খ, আচৰণজনিত। কোৱেশ্চন নম্বৰ 14, এগৰাকী সফল শিক্ষক হ'বলৈ হ'লে। এটা 4টা অপশ্যন দি আছে। এর শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ ক, শিশু মনোবিজ্ঞানৰ জ্ঞান খুবেই প্ৰয়োজন।
কোশ্চেন নাম্বাৰ 15 শিশুৰ অনুগ্ৰহতাৰ এটা প্ৰধান কাৰণ হ'ব পাৰে এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ গ বংশগতি আৰু পৰিৱেশ কোশ্চেন নাম্বাৰ 16 90 পৰা 110ৰ ভিতৰত বুদ্ধাংক থকা সকলক কোৱা হয় এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ সাধাৰণ বুদ্ধি কোশ্চেন নাম্বাৰ 17 বোধ স্তৰৰ মূল্যায়ন পৰীক্ষাত অধিক গুৰুত্ব প্ৰদান কৰা হয় এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ক চমু প্ৰশ্ন কোশ্চেন নাম্বাৰ 18 সম্পূৰ্ণ সাক্ষৰতা অভিযানৰ আৰম্ভণি কৰা হৈছিল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ 1988 চনত কোশ্চেন নাম্বাৰ 19 অন্তদৰ্শন পদ্ধতিৰ মূল ভেটি হ'ল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ সামগ্ৰিকতাবাদ কোশ্চেন নাম্বাৰ 20 শ্ৰেণীকোঠাত শিক্ষকৰ অত্যাধিক পুনৰাবৃত্তিয়ে শিক্ষাৰ্থীক এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ ক্ষতি কৰে কোশ্চেন নাম্বাৰ 21 সৰু সৰু ল'ৰা ছোৱালীৰ বাবে অধিক ফলপ্ৰসূ ধৰণৰ শিক্ষা হ'ল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ স্মৰণ স্তৰৰ শিক্ষা কোশ্চেন নাম্বাৰ 22 অনগ্ৰহৰ শিক্ষাৰ্থীয়ে শ্ৰেণীত প্ৰদৰ্শন কৰা সঁহাৰি এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ গ কম কোশ্চেন নাম্বাৰ 23 পাঠ পৰিকল্পনা ৰচনা কৰাটো প্ৰধান কাম এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ক শিক্ষকৰ কোশ্চেন নাম্বাৰ 24 প্ৰকল্প পদ্ধতি হ'ল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ ক আৰু খ দুটাই শুদ্ধ কোশ্চেন নাম্বাৰ 25 শৃংখলা ৰক্ষাৰ বাবে বিদ্যালয়ত কঠোৰ শাস্তি প্ৰদান কৰাটো এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ অপ্ৰয়োজনীয় কোশ্চেন নাম্বাৰ 26 বিকাশৰ দুটা প্ৰধান উপাদান হ'ল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ক বংশগতি আৰু পৰিৱেশ কোশ্চেন নাম্বাৰ 27 ব্ৰেইল লিখা হয় এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ক ছটা বিন্দু দি কোশ্চেন নাম্বাৰ 28 পৃথকখন কিহৰ অৰ্থবোধ এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ সংবেদনক কোশ্চেন নাম্বাৰ 29 বৈদিক যুগ বিভক্ত আছিল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ খ তিনিটা পৰ্যায়ত আজিৰ অন্তিম কোশ্চেনটো হ'ল কোশ্চেন নাম্বাৰ 30 ব্ৰাহ্মণ্য শিক্ষা ব্যৱস্থাত বিশেষ কোনো কাৰণত পাঠ বন্ধ থাকিলে তাক কোৱা হৈছিল এটা চাৰিটা অপচন দি আছে শুদ্ধ অপচনটো হ'ল অপচন নাম্বাৰ ঘ নৈমিত্তিক অধ্যায় থেংক ইউ বন্ধুসকল মোৰ ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব